हेलो दोस्तों अस्सलामु आलैकुम रहमतुल्लाहि बरकातुहू सालाমৰ উত্তৰটো আপুনি কমেণ্টত জনাই দিব। স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আজি আপোনাক দেখুৱাম সৰৰ নদী আৰু ৰিজাৰ্ভ আছে। ৰিজাৰ্ভ দেখা নাই এতিয়ালৈকে, ৰিজাৰ্ভ আজি চাম, আপোনালোকক দেখুৱাম। তো চাই থাকিব ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে সৰৰ ৰাস্তা, সৰৰ ঘৰ বাৰী, সৰৰ পৰিৱেশ। হেল্ল' দোস্ত, আপোনালোকে নিশ্চয় মোৰ আৰু এটা ভিডিঅ' দেখিছে। এই জেগাতে আমি আহিছিলোঁ ঠাণ্ডাৰ ছিজনত, তেতিয়া পানী নাছিল, এতিয়া চাইছে পানী আহি গ'ল। তেতিয়া আমি এই ৰাস্তাদি বাইকেদি আমি ভিডিঅ' বনাইছিলোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে। সেই জেগাত আকৌ এবাৰ আহিলোঁ, এয়া দেখিছে এইবাৰ নদীত পানী আহি গ'ল। আৰু কি এই অসমৰ জনজীৱন, চহৰৰ মানুহৰ জনজীৱন এইটোৱেই। এইটো নেকি ৰিজাৰ্ভ? হ্যাঁ কি ধুনীয়া ৰিজাৰ্ভ। এক জায়গাত গাড়ি রখাই দিই। আচ্ছা, চাৰিওফালে গছ গছনি আছে। এইটো হৈছে খালেকমাৰা ৰিজাৰ্ভ। ধুনীয়া পৰিৱেশ, ধুনীয়া ঠাই, কি ধুনীয়া জেগা, ওখ ওখ গছ, ছায়া আছে। অলপমান আমি ৰেষ্ট ল'ম ইয়াতে। গাড়ী লৈ গাড়ী লৈ বহুত ডাঙৰ ৰিজাৰ্ভ। ইয়াতে চিৰিফ গৰু ছাগল ধৰাক দিয়া হয়। ইফালে ব্ৰহ্মপুত্ৰ নদী আছে। ইয়াতে কিজানি ঠাণ্ডাৰ ছিজনত পিকনিকো চলে, কাৰণ ইয়াত দেখা পাইছে চোলা, দেখা পাইছে আশা, ইয়াতে পিকনিক হৈছিল কিজানি। প্ৰিয় দৰ্শক, জানুৱাৰী আৰু ডিচেম্বৰ মাহত ইয়াতে আহিব পাৰিব পিকনিক খাবলৈ। ধুনীয়া জেগা, ধুনীয়া প্লেচ। কসম খোদাকে এনেকুৱা প্লেচ, ধুনীয়া জেগা আৰু ক'তো দেখা নাই। ইমান ধুনীয়া এনেকুৱা ব্ৰহ্মপুত্ৰৰ একদম নদীৰ পাৰতে এনেকুৱা ৰিজাৰ্ভ থাকিলে, আৰু ইয়াতে যদি ডিচেম্বৰ মাহত, জানুৱাৰী মাহত যদি আমি যদি পিকনিক কৰোঁ, কিমান ধুনীয়া মজা লাগিব। ব'লক আৰু আমি এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত যাম। ফৰেষ্টৰ আণ্ডাৰত আছে না? অঁ, ফৰেষ্টৰ আণ্ডাৰত চব গছ। ৰিজাৰ্ভৰ মাজত পাগলাৰ দৰে ঘূৰি আছোঁ আমি। তেওঁলোকে এইটো ভিডিঅ'ৰ জৰিয়তে আহিব পাৰিব। এড্ৰেছ দি দিম। এড্ৰেছ হৈছে এইখিনি জেগা কি খালেকমাৰা চৰ না? খালেকমাৰা চৰৰ ৰিজাৰ্ভ আৰু জিলা কামৰূপ, অসম, হাজো সমষ্টিত পৰে এইখিনি জেগা। এই ক'ত আহিলোঁ জেগা, এই ৰাস্তাই নাই দেখোন। ক'ত আহিলোঁ? নদী, এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সোঁতা না? আমি যে ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ, এটা আহিছিলোঁ না? এই বেলেগ ৰাস্তা না? এইটো ব্ৰহ্মপুত্ৰৰ সোঁতা, উপনদী। আগত মহৰ খুঁটি আছে, মহৰ খুঁটি চাব যাম।
চাৰিওখানি একদম নীৰৱ। মহৰ খুঁটি ক'ত আছে? কোনখিনিত? সেইটো হা যা চাই আহোঁ। হা প্ৰিয় দৰ্শক, ইয়াৰ পৰা যাব ইচ্ছা যোৱা নাই। ধুনীয়া লাগে, ইমান ধুনীয়া পৰিৱেশ, কি ক'ম আৰু। ইয়াতে ঘৰ বাৰী বনালে ভাল লাগিল হয়, কিন্তু চৰকাৰী মাটি ভাই নিদিয়ে থাকিব। কেইদিনমান পিছত উচ্ছেদ কৰি দিব আৰু মাজে মাজে আহি এনেকুৱা চাই যাম আৰু কি। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মুক্তাৰ হুছেইন মোৰ কাৰণে ৰখি আছে। কোনটো মহৰ খুঁটি? কোনটো? অ' নাই, ক্ষমা খুজিছোঁ, মহৰ খুঁটি বোলে নাই। আপোনালোকক দেখাব খুজিছিলোঁ, কিন্তু শুনা পালোঁ মহৰ খুঁটিটো নাই বৰ্তমান। এইবিলাক অস্থায়ী বস্তু না। এতিয়া এক জেগাত আছে, কেইদিনৰ পিছত ইয়াৰ পৰা ভাঙি লৈ যায় আৰু বেলেগ জেগাত খুঁটিটো লগাই দিব। এনেকুৱাই আৰু কি, ইচি কে নাম জিন্দগী। সেয়া আমি ভিডিঅ' বনাই বনাই টাঙনমাৰি আহি পালোঁ। এইটো টাঙনমাৰি হয়, এইটো নদী। অলপ আগুৱাই যোৱা নদীটো, এইটো হ'ল হাতীমূৰা পাহাৰ। ধুনীয়া জেগা। অলপ নদীত পা ধুই আহোঁ, পানী খাব পাৰিম না? এই ধুনীয়া পানী, ইকোলেণ্ডৰ পানী। ইকোলেণ্ডৰ পানীতকৈ চাফা বেছি। ইকোলেণ্ডততো গা ধুব যাওঁতে মানুহ বহুতো মুঠেও, পানীৰ মাজত কোনে গম পাব যে মুঠছি কোনোবাই নুমুঠায়। কি গছ গছ পালো ৰে ভাই। এই মোবাইলটো ধৰা লমন। টাঙনমাৰি চৰ এইটো। ইফালে মেচিন নাও। তই কি ক'লে? এইটো বামুন্দি চৰ ন এইফালে? অঁ, চাবি আৰু মোবাইল। কত ধৰণৰ যে চৰ আছে, চৰৰ হিচাপ নাই। মাছ নাই না? এই তইজোৰ কলি হয় যে গা ধুম, লুংগি আনিলো হয়। ধুনীয়াকৈ গা ধুলো, লুংগি আনিলি গা চা ধুই যাব পাৰিব।